কাৰ্ডম মোৰ নাম জ্যোতিকা শ্যাম এইটো আপোনাৰ ৰিহাব চেণ্টাৰত কেইজন ষ্টাফ আছে আৰু কেইজন ডক্টৰ আছে আমাৰ ডক্টৰ দুজন আছে আমাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ মেডাম আছে তাৰপিছত আমাৰ কুক আছে তাৰপিছত আমাৰ নাইট গাৰ্ড আছে আৰু যোনটো পিয়াৰ এডুকেটৰ কয় পিয়াৰ এডুকেটৰ 3টা আছে তাৰপিছতে আপোনাৰ চকীদাৰ আছে আৰু আপোনাৰ যোনটো দিনত ডে সাৰ্ভিস দিয়ে ডে গাৰ্ড আছে আৰু আমাৰ নাৰ্স আছে কম্পাউণ্ডাৰো আছে আপোনাৰ এই লোকেশনটো ক'ত আছে লোকেশনটো আমাৰ শান্তিপুৰ নাম্বাৰ বাগান ৰোড আপুনি যোনটো শান্তিপুৰ মেইন চাৰিআলিটোৰ পৰা আপুনি লেফ্ট সাইডত সোমাই আহিব লাগিব সোমাই আহিয়ে নাম্বাৰ বাগান গেটটো নোপোৱা আগতে আপোনাৰ লেফ্ট সাইডত আছে মডেল স্কুলটো ওচৰত আৰু নেশনেল হাইৱে পৰা কিমান দূৰ নেশনেল হাইৱে পৰা আপোনাৰ 300-400 মিটাৰ হ'ব 300-400 মিটাৰ তো আপুনি হেতু কিমান বছৰ পৰা কিমান দিনৰ মোৰটো 1 ইয়াৰ্স 1 বছৰ 6 মাহ মান হ'ল 1 বছৰ 6 মাহ মান হৈছে ৰানিং কৰা কেজন ভাল হ'ল কেজন এতিয়া আছে এতিয়া আছে আপোনাৰ 7 জন মান আছে 7 জন মান আছে আৰু ভাল হোৱাটো আপোনাৰ এতিয়ালৈকে 37 মান ভাল হৈ গৈছে অৰুণাচল পৰা আহিছে আপোনাৰ লামডিং পৰা আহিছে আপোনাৰ এই নাওজান সাইড পৰা আহিছে তাৰ পিছত আপোনাৰ বকাজান সাইড পৰাও আহিছে মানজা সাইড পৰাও আহিছে অৰুণাচলটো অলপ বেছি আহিছে মানে অৰুণাচল সাইড পৰা আৰু এটা পুলিচ থানাৰ পৰা কিমান দূৰত ডিসটেন্স পুলিচ থানাৰ পৰা আমাৰ 500 মিটাৰ 500 মিটাৰ ধৰ চকব ড্ৰাগছ খোৱা মানুহকেইটা কি এফেক্ট হয় আৰু ৰিহাব চেণ্টাৰ আহিব লগা মানে এনেকুৱা হয় কথাটো যোন মানুহ ড্ৰাগছ খায় সি 3 দিন একদিন নহয় একদিন খালে ড্ৰাগ এডিক্ট নহয় 3 দিন যদি খাই দিয়ে খোৱাৰ পিছত সি ৰেগুলাৰ ড্ৰাগছ লাগিবই তাৰ সেই ড্ৰাগছটো মানে ব্ৰেইনত ডপামাইন ৰিলিজ কৰে তো হি যদি ড্ৰাগছ নাখায় চকুৰ পৰা পানী ওলাব নাকৰ পৰা পানী ওলাব খং উঠিব গাটো ঠাণ্ডা গৰম লাগিব একদম মানে কিছুমানটো এগ্ৰেছিভ খং যদি ড্ৰাগছ খাব মন গৈ আছে পইচা যদি নাপায় দেখিব তাৰ মাৰ ইয়াতে চেইন আছে সিঙি পলাই লৈ যাব হাতত মোবাইল আছে কাঢ়ি পলাই লৈ বিক্ৰী কৰি দিব তো হেনেকুৱা আছে ড্ৰাগছটো মানে এৰিব নোৱাৰে হিন্দি ট্ৰিটমেন্ট নকৰালৈকে এৰিব নোৱাৰে ই খাই নাপালে মানে পাগল হৈ যাব মানে হেনেকুৱা হয় ৰে ড্ৰাগছটো কেলে ড্ৰাগছত কিছুমান ডপামাইন যোনটো ড্ৰাগছ খালে ৰিলিজ কৰি দিয়ে তো নৰ্মেল হৈ থাকে হিন্দি যেতিয়া ড্ৰাগছ নাখায় তেতিয়া মানে কি হয় ডপামাইন ৰিলিজ নকৰে কিন্তু নৰ্মেল হৈ নাথাকে একদম এগ্ৰেছিভ হৈ থাকে তো এই বস্তুটো কি হয় বহুত ফ্যামিলি গম নাপায় কি মোৰ লৰা যে ড্ৰাগছ খাই আছে গম নাপায় আৰু কিছুমান মানুহ যেতিয়া গম পায় মোৰ লৰা ড্ৰাগছ খাই আছে এতিয়া মই কেনেকুৱা ঠিক কৰিম কিছুমানে পূজা কৰাব লৈ যায় কিছুমানে আমাৰ যোনটো মুছলিম কমিউনিটি আছে তাতে হুমাই দিয়ে কিছুমানে সবৰ বেলেগ বেলেগ নিয়ম কৰাব লৈ যায় পূজা সুজা এনেকুৱা কৰাব লৈ যায় বাট এইটো ৰং ড্ৰাগ এডিক্টক যদি আপুনি ঠিক কৰিব লাগে ৰিহেবিলিটেশন চেণ্টাৰত ট্ৰিটমেন্ট কৰিব লাগিব বহুত এনেকুৱা গাৰ্জেন মই আজিলৈকে পাইছো কি তাৰ আহি পলাই কয় মোৰতো ঘৰটো সব বৰবাদ ঘৰতটো খালি বিছনা ঘৰ আছে আৰু মাটিটো আছে বাকি সব মোৰ বিক্ৰী কৰিব লাগা আৰু একো নাই মাটি আৰু ঘৰে আছে মোৰ লৰা ড্ৰাগছ খাই বৰবাদ আৰু মই কিমানবাৰ বাহিৰৰ গুৱাহাটী ডিমাপুৰ শিলং মই ট্ৰিটমেন্ট কৰিলো লাখ টকা গল কেলে গল লাখ টকা কস হিন্তি গমে নাপায় কি এইটো হস্পিটালত ঠিক নহয় এইটো ডিটক্স কৰিলে ঠিক নহয় এইটো আপোনাৰ ৰিহেবিলিটেশন চেণ্টাৰতে ট্ৰিটমেন্ট কৰিলে ঠিক হ'ব কেলে এইটো এটা প্ৰসেস থাকে আপুনি এইটো ৰিহাব চেণ্টাৰৰ এজন পেশেন্ট আহিলে কিমান চাৰ্জ লয় আৰু কিমান দিন তক থাকিব লাগে আমাৰটো তো 6 মাহ কোর্স হয় কেলে 6 মাহ কেলে লাইক পেশেন্টটো মেন্টালি স্টেবল হ'বলৈ তাক 4 to 5 মান্থস লাগে আফটাৰ দ্যাট 1 মান্থ তো আমি মানে ট্ৰেইন কৰো কি বাহিৰত গৈ কেনেকুৱা মানে লাইফটো আপুনি কেনেকুৱা থাকিব লাগে যোন খোৱা লগৰ আছে হেবোৰ পৰা দূৰত থাকিব লাগে কি কৰিব নালাগে হেবোৰ মানে ট্ৰেইনিং কৰা যায় আৰু
প্লাছ আমি মান্থলি আমি 10,000 টকা লওঁ আৰু 5,000 মেডিকেল চাৰ্জেছ টোটেল ফাৰ্ষ্ট মান্থটো 15,000 টকা ছেকেণ্ড মান্থটো 10,000 টকা আৰু এনেকুৱাও আছে বহুত দুখীয়া ঘৰৰ মানুহ হ'লে আমি চেৰিটিত থৈ দিওঁ চেৰিটিত মানে ন' মানি আমি পইচা নলওঁ আমিয়ে খৰচ পাতি দিওঁ চেৰিটিত থৈ দিওঁ যদি বহুত দুখীয়া ঘৰৰ মানুহ হ'লে আৰু কিছুমান মিডিল ক্লাছ ফেমিলি হ'লে যোনে পইচা এফৰ্ড কৰিব পাৰে তেতিয়াহ'লে আমি মানে অলপ চাৰ্জটো অলপ কম লওঁ তেতিয়া অলপ মিলাই দিওঁ অলপ কম লৈ লওঁ আৰু আপোনাৰ এতিয়া কি হৈছে ফাৰ্ষ্ট অফ অল গম নাপায় এতিয়া গম পালে যেতিয়া গম পায় ভুল জাগাত লৈ যায় মানে ট্ৰিটমেণ্ট কৰিবলৈ চ' মই বিচাৰোঁ কি যোন ফেমিলি গম পাইছে কি তাৰ ল'ৰা ড্ৰাগছ খাই আছে তেওঁলোকে ৰিহেব চেণ্টাৰত পঠুৱক যদি ল'ৰাটো ঠিক কৰিব মন কেলে ড্ৰাগছ লগত বেমাৰ কিছুমান হয় হেপাটাইটিছ চি HIV AIDS এইবোৰ বেমাৰ হয় তো আপোনাৰ হেপাটাইটিছ চি তো দৰৱ খালে এইটো 3 months কোৰ্চ থাকে দৰৱ খালে ঠিক হৈ যাব HIV তো লাইফ লং থাকিব সেইটো আপুনি লাইফ লং মেডিচিন খাই থাকিব লাগিব নমৰালৈকে আৰু HIV তো মানে কেনেকুৱা ট্ৰেন্সফাৰ হয় থ্ৰু সেক্সুৱেল কিবা ট্ৰেন্সফাৰ হয় আৰু আছে 2-3টা প্ৰচেছ আছে সেনেকুৱা দি ট্ৰেন্সফাৰ হয় আৰু AIDS-টো বেমাৰটো এতিয়া কাৰোবাৰ AIDS আছে তাৰ সি বেজি লয় ড্ৰাগছ বেজি লয় তাৰ বেজিটো যদি মই মাৰি দিলে সেই বেমাৰটো মোক লাগি যাব তাৰ যদি আছে বেমাৰ HIV আছে তাৰ নিডেলটো মই শ্বেয়াৰ কৰি মই যদি ড্ৰাগছ খালে মোৰ HIV হৈ যাব তো এনেকুৱাও শ্বেয়াৰ হয় বেমাৰটো এতিয়া ক'ব গ'লে তো মেক্সিমাম ড্ৰাগছ খোৱা ল'ৰা আপুনি HIV AIDS এইবোৰ বেমাৰ পাব আৰু HIV তো যদি বেমাৰটো পায় না তো তাৰ লাইফ ফিনিছ না কোন ছোৱালী আহি বিয়া পাতিব যদি গম পায় ল'ৰা এনেকুৱা বেমাৰ আছে কেলে ছোৱালী বিয়া পাতিলে ছোৱালী বি HIV হ'ব তাৰ বাচ্চা বি হ'ব বস্তুটো এনেকুৱাই বাঢ়ি থাকিব গৈ থাকিব মানে এতিয়া ইয়াৰ মানুহ বিষয়ক আপুনি সাৰ্ভিসটো কেনেকা দুখীয়া হিন্দৰ মানুহ ঘৰত এটা আহিব নোৱাৰে এটা আপোনাৰ বিষয় কি সুবিধা আছে সুবিধাৰ বিষয়ে আপুনি ক'ব পাৰিব এতিয়া কথাটো হ'ল এনেকুৱা এতিয়া যোন ল'ৰাই আহিব নিবিচাৰে কেলে বহুত ড্ৰাগছ খাই থকা মানুহ ঠিক হ'ব নিবিচাৰে তেতিয়া কি হ'ব তাৰ ফেমিলি গাৰ্জেনে যদি আমাক ফোন কৰি কয় মোৰ ল'ৰাটো ড্ৰাগছ খাই আছে তাক মই ঠিক কৰিব ইচ্ছা আছে আপোনালোকে আহি লৈ যোগ ক'লে আমি মানে ইয়াৰ পৰা গৈ আমি পিক আপ কৰি তেওঁক লৈ আনো ঘৰৰ পৰা তে গাৰ্জেন পাৰমিশন লাগে গাৰ্জেন পাৰমিশন দিলে আমি লৈ আনো তাৰ পিক আপ চাৰ্জটো এক্সট্ৰা থাকে এইটো ডিপেণ্ড আপন দ্য লোকেশ্যন মই ইমানে কম কি যোন মানুহ অসুবিধা পাইছে কি মোৰ ল'ৰা ড্ৰাগছ খাই আছে অলপ অসুবিধা পাইছে যোন মানুহ বিচাৰে কি মোৰ ল'ৰাক ঠিক কৰিব মন দেন আপোনালোকে পঠাব পাৰে ইয়াত